নমস্কাৰ প্ৰিয় দৰ্শক, স্পৰ্টছ সাগা আছাম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। পেৰিছ অলিম্পিক 2024 আজিৰ বিষয়বস্তু হ'ল পেৰিছ অলিম্পিক 2024। পেৰিছ অলিম্পিক 2024 আৰু বেছি দিন নাই। আগন্তুক জুলাই মাহৰ পৰা আৰম্ভ হ'ব পেৰিছ অলিম্পিক। 26 জুলাই তাৰিখে আৰম্ভ হ'ব এই মেগা ইভেণ্ট আৰু 11 আগষ্টলৈকে চলিব প্ৰতিযোগিতাসমূহ। এইবাৰ ভাৰতেও যোৱাবাৰতকৈ আৰু অধিক পদক অৰ্জনৰ লক্ষ্যৰে অৱতীৰ্ণ হ'ব পেৰিছ অলিম্পিকত। সৰ্বমুঠ প্ৰায় 58 গৰাকী প্ৰতিযোগী অৱতীৰ্ণ হ'ব এইবাৰ পেৰিছ অলিম্পিকত প্ৰতিদ্বন্দ্বিতা কৰিব ভাৰতৰ হৈ। যোৱাবাৰৰ অৰ্থাৎ 2020 চনৰ অলিম্পিক কৰোনা মহামাৰীৰ বাবে কিছুদিন পাছত অৰ্থাৎ 2021 চনত অনুষ্ঠিত হৈছিল টকিঅ' অলিম্পিক। আৰু এই টকিঅ' অলিম্পিকত প্ৰথমবাৰৰ বাবে পুৰুষৰ জেভলিন শাখাত স্বৰ্ণ জয় কৰিছিল ভাৰতৰ সুযোগ্য সন্তান নীৰজ চোপ্ৰাই। নীৰজ চোপ্ৰাই অলিম্পিকত ব্যক্তিগত শাখাত স্বৰ্ণ পদক লাভ কৰা দ্বিতীয় ভাৰতীয় খেলুৱৈ। নীৰজ চোপ্ৰা প্ৰথমগৰাকী হ'ল অভিনৱ বিন্দ্ৰা। ধনুৰ্বিদ অভিনৱ বিন্দ্ৰা হ'ল যি ব্যক্তিগত শাখাত অলিম্পিকত স্বৰ্ণ জয় কৰিছে। এই বছৰ নীৰজৰ ওপৰতেই নহয়, মেন্স ষ্টিপলচেছ ইভেণ্টত 3000 মিটাৰ পুৰুষৰ শাখাত সোণৰ পদক লাভ কৰা প্ৰথম ভাৰতীয় অবিনাশ চেবলৰ ওপৰতো আছে বহু আশা। লগতে আমাৰ আশা আছে টকিঅ' অলিম্পিকত পদক বিজয়ী আমাৰ লাভলীনা বৰগোহাঁইৰ ওপৰত। ইতিমধ্যে লাভলীনা বৰগোহাঁই সুখ্যাতিৰে পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে। পেৰিছ অলিম্পিকত ভাৰতীয় যিটো পতাকা কঢ়িয়াই লৈ যোৱা ইণ্ডিয়ান ফ্লেগ বিয়েৰাৰ হ'ল শৰৎ কমল। প্ৰসিদ্ধ ভাৰতীয় খেলুৱৈ টেবুল টেনিছ তাৰকা হ'ল শৰৎ কমল, আৰু শৰৎ কমল এইবাৰ ভাৰতৰ ফ্লেগ বিয়েৰাৰ হিচাপে থাকিব। লগতে আৰু এটা ভাল খবৰ যে প্ৰসিদ্ধ ভাৰতীয় মহিলা বক্সাৰ NC মেৰী কম এইবাৰ জেড ডিমিশ্যন হিচাপে মনোনীত কৰা হৈছে পেৰিছ অলিম্পিকত। গতিকে আগন্তুক পেৰিছ অলিম্পিকৰ বাবে আমাৰ শুভেচ্ছা থাকিল সকলোলৈকে। লাভলীনা বৰগোহাঁইলৈ সুখ্যাতিৰে যাতে পদক অৰ্জন কৰি অসমৰ নাম উজ্জ্বল কৰে তাৰ বাবে আমি শুভেচ্ছা জনাইছোঁ। আজিৰ বিষয়বস্তু আছিল ইমানেই। ভিডিঅ'টি ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু পৰৱৰ্তী খেলৰ বাতৰি আৰু তথ্যসমূহ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। ধন্যবাদ।